নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আমিও আপোনালোকৰ আশীৰ্বাদত কিবাকে বজাৰ ভাগত চলি আছোঁ। আপোনালোকৰ মাজত এটা আজি ব্যতিক্ৰমিক ভিডিঅ' আগবঢ়াবলৈ বিচাৰিছোঁ। ভিডিঅ' স্কিপ নকৰি সম্পূৰ্ণৰূপে আপোনালোকে চাওক আৰু আপোনালোকে কিবা এটা বস্তু শিকক। আপোনালোকে কি ভিডিঅ' বনাবলৈ গৈ আছোঁ, বলক পিছে আপোনালোকৰ ভিডিঅ'টো আপোনাৰ লগত মোৰ লগত একেলগে আৰম্ভ কৰোঁ। মই আগতীয়াকৈ ক'ব বিচাৰিছোঁ ভিডিঅ'টো মানে কেনেকুৱা ধৰণৰ হ'ব বুলি গৈ আছে। ভিডিঅ'টো মানে এনেকুৱা ধৰণৰ, আজিকালি বৰ্তমান আমি যে হোটেলত হওক বা বিয়া ভোজ কাজ এনেকুৱা যি মানে আমি চাহ খাওঁ, এই কফি গিলাচ, আগতে কফি বুলি কোৱা হৈছিল, আজিকালি মানে এইটো বুলিয়ে কয়, মানে চাহৰ গিলাচ বুলি কয়। মানে কেনেকৈ কাগজৰ গিলাচটো কেনেকৈ তৈয়াৰ কৰে বা কিমান খৰচ হয় এটা গিলাচত, এই ভিডিঅ'টোৰ মাধ্যমেৰে আমি সকলোবোৰ জানো। বলক বেছি পলম নকৰি ভিডিঅ'টো আগবাঢ়ো। मुझे छुट्टी दे दे मैं আপোনালোকে গম পাইছেনে? মানে যিটো কাগজ হ'ব, মানে চাহৰ যোনটো কাগজ হ'ব, সেই কাগজটো অৰ্থাৎ এই মানে যোনটো গিলাচ বনাব, এই কাগজটো মানে সম্পূৰ্ণৰূপে মানে সমান প্লেন কৰি লৈছে। এইকাৰণে প্লেন কৰি লৈছে যাতে চাহৰ গিলাচটো বা বনাওঁতে সমান হয় বস্তুটো, যেতিয়া সমান হ'ব লাগিব না বস্তুটো, চেয়াৰ বা কালাৰ বেয়া হ'ব, সেইকাৰণে বস্তুটো প্লেন কৰি সমানকৈ ৰখা হৈছে। এনেকৈ আঠা দিছে আৰু আঠা দিয়াৰ পাছত এনেকৈ আঠা দিছে, এইকাৰণে আঠাটো দিছে যে চাহটো অলপ যে পিছল হয়, সেইকাৰণে পিছল দিয়ে। আৰু এই কাপোৰখন আড়াল দিয়ে, এইকাৰণে আড়াল দিয়ে যাতে ধূলা বালা একো নপৰে, কাৰণ ধূলা বালা পৰিলে ইয়াতে দাগ হৈ যাব, আৰু দাগ হৈ যাব নোহোৱাৰ কাৰণে এই কাপোৰখন ঢাকি দিয়া হৈছে। আৰু ঢাকি দিয়াৰ অলপমান 10 মিনিট পাছতে ইয়াৰ পৰা নিয়া হ'ব, আৰু নিয়াৰ পাছত জাপি বঢ়িয়াকৈ কাপোৰৰ জেগাত থোৱা হ'ব। চিষ্টেমত মাৰি দিছে আৰু কাপোৰখন ঢাকি দিছে। স্প্ৰেটো এইকাৰণে মাৰি দিছে যাতে অলপ আঠা চিষ্টেম, আঠাটো মানে কাপ খাই ধৰে কাপটোত, আৰু বা পানী লাগিলে যে পিচলি যায়, এই চিষ্টেমটো মাৰি দিছে। আৰু কাপোৰখন ঢাকি দিছে যাতে ধূলা বালাকৈ নপৰাকৈ সেইটো ঢাকি দিছে। আপোনালোকে বুজি পাইছেনে? বুজি পালে কমেণ্ট কৰি জনাব। আৰু বাকী পেলাই বলক আমি পাছত মানে কি আছে চাবলৈ যাওঁ। আপোনালোকে দেখা পাইছেনে? তাতে মেচিনৰ ওচৰত এজন মানুহে বহি থাকিব লাগিব, আৰু বহি থকাৰ পাছত তাতে কি হয়, মানে এই চাৰিডাল যে লোহা দেখা পাইছে আপোনালোকে, লোহাটোৰ মাজত সম্পূৰ্ণৰূপে সমানকৈ বহাই দিব লাগিব। আৰু বহাই দিয়াৰ পাছত তাৰ তলে মানে এখন কাগজ যাই থাকিব, অৰ্থাৎ এটা কাগজ সমান তাৰ তলে যাই থাকিব। দেখা পাইছেনে? চাওক। हो जाएगा कर दो এনেকৈয়ে কাগজৰ কাপ বনাই আপোনালোকক আৰু বুজাই দিব নালাগে চাগে। আপোনালোকে দেখা পাই গম পাইছে যে কেনেকুৱাকৈ প্লাষ্টিকৰ কাপ এনেকুৱাকৈ বনোৱা হয়, বাট আৰু গিলাচ কেনেকৈ বনোৱা হয়। চব প্ৰচেছটো এনেকৈয়ে হয়, এনেকৈ বনোৱা হয়। এটা কাপত আপোনালোকক কৈছোঁৱে যে 80 পইচা 90 পইচাকৈ পৰে, আৰু এটা কাপত 1 টকাকৈ বিক্ৰী হয়। আপোনালোকে প্লাষ্টিকৰ কাপ নিকিনি এই কাগজৰ কাপ ব্যৱহাৰ কৰক আৰু পৰিৱেশ প্ৰদূষণ কৰি ৰাখক। এই কাগজৰ কাপটো এবাৰ ব্যৱহাৰ কৰাৰ পাছত পানীত বা ক'ৰবাত পেলাই দিলে গলি এনেকৈ মাটিৰ লগত মিহলি হৈ যায়। যেতিয়া আপোনালোকে প্লাষ্টিকৰ কাপটো ব্যৱহাৰ কৰে, সেই ব্যৱহাৰ কৰা কাপটো যদি পুৰি দিয়া নহয়, তেতিয়া মাটিত যুগ ধৰি থাকে আৰু সেই মাটিত গছ গছনি হ'বলৈ বহুত টান পায় বা বহুত নহয়। আপোনালোকে জানে আৰু কি ক'ব বিচাৰিছোঁ। সেয়েহে আপোনালোকক মই অনুৰোধ কৰি জনাইছোঁ, এই কাপটো ব্যৱহাৰ কৰক, ভোজ কাজ সকলোতে হেৰিতে এই ব্যৱহাৰ কৰক। যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে, আপোনালোকে প্লিজ সকলোকে শ্বেয়াৰ কৰি দিয়ক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব নাপাহৰিব, এটা লাইক মাৰি দিয়ক।